সকলোকে নমস্কাৰ জনাইছোঁ আৰু নতুন এটা ভিডিঅ'ৰ মাজত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো নিশ্চয় ভালে আছে। আছোঁ বৰ্তমান ডিব্ৰুগড়ত আমি 3 দিনমান থাকিলোঁ আৰু ইয়াত থাকি আমি কেইবাখন অনুষ্ঠান কৰিলোঁ। জুবিন দাৰ সংগীত অনুষ্ঠান ধেমাজিত কৰিলোঁ, তাৰ পৰা মৰাণত কৰিলোঁ, তাৰ পৰা যোৱাকালি কৰি গ'লোঁ চাবুৱাত আৰু আজি আছে লখিমপুৰ। গতিকে আমি ইয়াৰ পৰা আজি লখিমপুৰলৈ গুচি যাম শ্ব' কৰিবৰ বাবে অলপ পিছত, আৰু এটা ব্লগ আপোনালোকৰ বাবে আগবঢ়াইছোঁ। আশা কৰোঁ আপোনালোকে চাই নিশ্চয় ভাল পাব। গতিকে ভিডিঅ'টো চাই থাকক। লখিমপুৰৰ আমাৰ জুবিন দাৰ সংগীত অনুষ্ঠানৰ কিছু দৃশ্য এই ব্লগটোৰ জৰিয়তে আপোনালোকে উপভোগ কৰক। তেতিয়াহ'লে এতিয়া গৈ থাকোঁ বলক আমি লখিমপুৰলৈ বুলি। আমি আছিলোঁ ডিব্ৰুগড়ৰ ৰাজ মেৰিডিয়ান হোটেল, আৰু ডিব্ৰুগড়ৰ আহিলে আমি প্ৰায় এইখন হোটেলত থকা হয়। আৰু এখন হোটেল আছে ত্ৰিক্ৰান্তি, সেইখন হোটেলতো থকা হয়। খুব ধুনীয়া হোটেল, ৰুমবিলাকো বিৰাট ধুনীয়া আৰু ইয়াৰ ছাৰ্ভিচো খুব ভাল। আৰু এইটো ৰুম আমি শ্বেয়াৰ কৰিছিলোঁ আজি আমাৰ ছাউণ্ড ইঞ্জিনিয়াৰ দিগন্ত দা আৰু মই। আৰু সেই ৰুমৰ পৰা ভিউটো চাওক, খুব ধুনীয়াকৈ ডিব্ৰুগড়খন দেখা পোৱা যায়। আৰু ডিব্ৰুগড়ত থাকি খুব ভাল লাগে, কাৰণ ডিব্ৰুগড়ৰ চহৰৰ একেবাৰে লগতে লাগি আছে ব্ৰহ্মপুত্ৰখন। গতিকে ডিব্ৰুগড়ত থকাৰ দিনকেইটা মানে একদম ফ্ৰেছ হাৱা এটা মাৰি থাকে, ঠাণ্ডা ঠাণ্ডা। AC নচলালেও আপোনাৰ খুব ধুনীয়াকৈ থাকিব পাৰি। আমি হোটেলৰ পৰা ওলাই আহিলোঁ, এতিয়া বগীবিল পালোহি। আৰু ৱেডাৰটো চাওক, বিৰাট ধুনীয়া ৱেডাৰ। আমাৰ এইফালে গোটেইকেইজনী ধুনীয়াকৈ বহি আছে। আৰু এনেকৈ আমি খুব এটা ধুনীয়া ৱেডাৰৰ মাজে মাজে গৈ আছোঁ আমি লখিমপুৰলৈ বুলি। গতিকে ভিডিঅ'টো আপোনালোকে চাই থাকক। লখিমপুৰৰ পৰা যিমানখিনি হয় মই আপোনালোকক দেখাব চেষ্টা কৰিম জুবিন দাৰ সংগীত অনুষ্ঠান। আহি পালোঁ লখিমপুৰ আহি পাই আমি ড্ৰেছ কৰি আমি শ্ব'লে বুলি ওলাই গ'লোঁ। ষ্টেজ পালোঁহি, সকলো ৰেডি ষ্টেজত। সকলোৱে নিজৰ নিজৰ ইনষ্ট্ৰুমেণ্ট ৰেডি কৰি চাউণ্ড চেক কমপ্লিট হৈ গ'ল। এটা সম্বৰ্ধনা অনুষ্ঠান এটা চলি আছে, তাৰপিছতে ষ্টেজলৈ বুলি জুবিন দা আহিব। ফাইনেলি ষ্টেজত জুবিন দা আহিলে, আৰু লখিমপুৰৰ হাজাৰ হাজাৰ দৰ্শকৰ মাজত জুবিন দাই আৰম্ভ কৰিব এতিয়া সংগীত অনুষ্ঠান। মানুহৰ আজি সোঁত বৈছে জুবিন দাৰ সংগীত অনুষ্ঠানত লখিমপুৰত। হাজাৰ হাজাৰ মানুহৰ ভিৰ। ষ্টেজৰ পৰা চাগে শেষৰজন দৰ্শক চকুৰে মনিবই নোৱাৰিব, ইমান বেছি মানুহ। লখিমপুৰ বিহু অনুষ্ঠানত উপস্থিত আছিলে জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামী বা, আৰু সেইবাৰ লগত জুবিন দাই খুব ধেমালি কৰি আছে। চাওকচোন আপোনালোকে ভিডিঅ'টো। আমি এটা কথা anyway, she's so sweet. She's like family. No problem is that. So I'm not going to do. Did you come to the room? I love you. মই অনুৰোধ জনাইছোঁ সাংস্কৃতিক বিভাগৰ সভাপতি পৰেশ দত্ত ডাঙৰীয়া।
ওকে বাই বাই। অনুষ্ঠান শেষ হ'ল, আমি ষ্টেজৰ পৰা নামি আহিলোঁ। এতিয়া আমি ডাইৰেক্ট গুচি যাম হোটেলত খাই বৈ আমি ৰেষ্ট ল'ম। কাইলৈ গুচি যাব লাগিব আমি যোৰহাটত কাইলৈ অনুষ্ঠান আছে। ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। আৰু লখিমপুৰত আজি খুব বেছি ভাল লাগিলে, বহুত বেছি মানুহ হৈছিলে লখিমপুৰত। জুবিন দাৰ অনুষ্ঠান বুলি ক'লে আচলতে প্ৰত্যেকটো জেগাতে যথেষ্ট মানুহৰ সমাদৰ এনেদৰে দেখা পোৱা যায়। ভিডিঅ'টো শেষ কৰিছোঁ। থেংক ইউ।